প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ পৰা ষষ্ঠ ষান্মাসিকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে সুদক্ষতাৰে উত্তীৰ্ণ হৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে, মই তেখেতসকললৈ মোৰ ফালৰ পৰা তথা আমাৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তোমালোকলৈ লগতে তোমালোকৰ চিনাকি পৰিচয় বা আমাৰ এই অঞ্চলৰ যিসকল ইচ্ছুক ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ জ্ঞাতাৰ্থে মই তোমালোকক এটা খবৰ দিব বিচাৰিছোঁ। তোমালোকৰ সুবিধা হোৱাকে যদিহে তোমালোকে স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে আগ্ৰহী, তেনেহ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষাৰ অধ্যয়ন কেন্দ্ৰ এটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত আমাৰ মহাবিদ্যালয়ত এটা অধ্যয়ন কেন্দ্ৰ আমি ইতিমধ্যে চলাই আছোঁ। আৰু এই অধ্যয়ন কেন্দ্ৰটোৰ প্ৰায় তোমালোকে স্নাতকোত্তৰ বিভিন্ন বিষয়ত তোমালোকে অধ্যয়ন কৰিব পাৰিবা। আৰু এই কথাটো মনত ৰাখিব লাগে, যিহেতু আজিকালি আমি সকলোৱে ব্যস্ততাত আৰু বিশেষকৈ ডিগ্ৰী পাছ কৰাৰ পিছত বা স্নাতক ডিগ্ৰী তোমালোকে লোৱাৰ পিছত তোমালোকে বিভিন্ন কামত নিয়োজিত হৈ যোৱা। কোনোবাই হয়তো চাকৰি কৰিছা, কোনোবাই হয়তো নিজাকে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছা, বা অন্যান্য কিছুমানৰ ঘৰুৱা কাম থাকে। কিছুমান ছাত্ৰীসকলে বহুতে বিবাহ পাশতো আবদ্ধ হোৱা দেখা যায়, কিন্তু তৎসত্ত্বেও অধ্যয়নৰ এটা মন থাকে। সেই যিসকল অধ্যয়ন পিপাসু ছাত্ৰ-ছাত্ৰী বা যিসকলে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাত সুবিধা হ'ল বা তেওঁলোকে চিট নাপালে, তেওঁলোকৰ জ্ঞাতাৰ্থেও এইটো এটা সুখবৰ, কিয়নো এই যিটো আমাৰ অধ্যয়ন কেন্দ্ৰ, এই অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে যদি তোমালোকে স্নাতকোত্তৰ ডিগ্ৰী ৰাজনীতি বিজ্ঞান, শিক্ষা আৰু অন্যান্য বিভিন্ন কম্পিউটাৰ চাইন্স, মাছ কমিউনিকেশ্যন এই বিষয়বিলাকত তোমালোকে যদি অধ্যয়ন কৰিব বিচাৰা স্নাতকোত্তৰ ডিগ্ৰী, তেনেহ'লে খুব সুন্দৰকৈ তোমালোকে কৰিব পাৰিবা। আৰু তোমালোকৰ আৰু এটা মই ভাল খবৰ জনাওঁ যে বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠ্যক্ৰমত যিসকলে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে, অৰ্থাৎ MA MSc কৰে, সেই একেই মান্যতা এই অধ্যয়ন কেন্দ্ৰৰ পৰা তোমালোকে উত্তীৰ্ণ হ'লেও সেই একেই মান্যতা পাবা, কিয়নো ইয়াত কোনো ধৰণৰ ভেদাভেদ নাই। যদি তোমালোকে সুখ্যাতিৰে এই অধ্যয়ন কেন্দ্ৰৰ যোগেদি বা এই গুৱাহাটী বিশ্ববিদ্যালয়, যিটো আগতে আইডল বুলি কৈছিল, আজিকালি মোৰ মুক্ত আৰু দূৰ শিক্ষাৰ অধীনত তোমালোকে যদি পাঠ্যক্ৰমৰ দ্বাৰা তোমালোকে যদি উত্তীৰ্ণ হোৱা, তেনেহ'লে লগতে যদি UGCৰ আন যিবিলাক অৰ্হতা, সেই অৰ্হতাবিলাক তোমালোকে আহৰণ কৰিব পাৰা, তেনেহ'লে তোমালোকে যিকোনো মহাবিদ্যালয়ত অসমৰ বা ভাৰতৰ তোমালোকে সহকাৰী অধ্যাপিকাৰ চাকৰিও তোমালোকে পাবা। আৰু লগতে অন্যান্য যিখিনি চাকৰি গুৱাহাটী বিশ্ববিদ্যালয় বা তেনেধৰণৰ বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠ্যক্ৰমত পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে সুযোগ লাভ কৰে, তোমালোকেও একেই সুযোগ লাভ কৰিব। গতিকে মই ভাবোঁ তোমালোকে আৰু বেছি দেৰি নকৰি, যিসকল ছাত্ৰ-ছাত্ৰীৰ মন আছে, যিসকলৰ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰণ, যেনে ধৰা তোমালোকে এনেকুৱাও কিছুমান ছাত্ৰ-ছাত্ৰী আছে যে গুৱাহাটী বিশ্ববিদ্যালয়ত তোমালোকে কিবা এটা নামভৰ্তি কৰিছা, কিন্তু ডিষ্টেঞ্চ বা মুক্ত আৰু দূৰ শিক্ষাৰ জৰিয়তে তোমালোকে অন্য এটা বিষয়তো তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছা, তেতিয়াহ'লেও তোমালোকে পাৰিবা। গতিকে আমিও নিজে ভাবি আছোঁ, আমি নিজেও, কাৰণ সকলোৱে জানা যে অধ্যয়নৰ কেতিয়াও শেষ নাই, ইয়াৰ কোনো ধৰণৰ সীমাবদ্ধতা নাই। আমি সকলোৱে যিমান পঢ়িম সিমান আমি জানিম। জ্ঞানৰ ভাণ্ডাৰ লাভ কৰিবৰ কাৰণে আমি জাষ্ট আৰম্ভ কৰিছোঁহে মাত্ৰ আমাৰ জীৱন যাত্ৰা। গতিকে ময়ো এইবাৰ মন মেলিছোঁ যে আমাৰ অধ্যয়ন কেন্দ্ৰৰ দ্বাৰা ময়ো আৰু এটা বিষয়ত সুযোগ যিহেতু পাইছোঁ, ময়ো আৰু এটা বিষয়ত এটা ডিগ্ৰী পালে মোৰ কাৰণে ভাল হ'ব, কাৰণ ডিগ্ৰীটো এটা মান্যতাহে আমি পঢ়িব পাৰে। গতিকে তোমালোককো মই এই খবৰখিনি দিবলৈ পাই অত্যন্ত গৌৰৱবোধ কৰিছোঁ। আশা কৰিছোঁ তোমালোকে আমাৰ অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে তোমালোকে ইয়াত নামভৰ্তি কৰিবা। ধন্যবাদ আৰু পুনৰ তোমালোকলৈ শুভেচ্ছা।